হেল্ল' এভৰিৱান ৱেলকাম টু কুৱেশ্যনছ বেংক। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসম টেটৰ পূৰ্বতে অনুষ্ঠিত হৈ যোৱাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু ইয়াৰ সমাধানৰ পাৰ্ট 6। যদি আপোনালোকে আমাৰ আগৰ পাৰ্ট 5টা দেখা নাই তেন্তে ডেছক্ৰিপশ্যনৰ প্লেলিষ্টৰ লিংক দিয়া থাকিব, তাৰ পৰা চাব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই চেনেলত পৰিৱেশ বিজ্ঞানৰ চিৰিজ চলি আছে, যদি আপোনালোকে দেখা নাই তেন্তে ডেছক্ৰিপশ্যনৰ প্লেলিষ্টৰ লিংক দিম, তাৰ পৰা চাব পাৰে। আৰু আমাৰ চেনেলত আপুনি যদি নতুন আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ে, কাৰণ আমি এইদৰে ষ্টেট আৰু চেণ্ট্ৰেল লেভেলৰ চাকৰিৰ কাৰণে ভিডিঅ'বোৰ দি থাকোঁ। আহকচোন বাৰু আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আগৰ পাঠৰ আপোনালোকৰ বাবে দিয়া প্ৰশ্নটো হৈছে, এখন আদৰ্শ স্কুল হ'বলৈ কিহৰ প্ৰয়োজন? এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিছিল মনদীপ বিশ্বাস, সঞ্জীৱ দাস আৰু নাভাজ শৰ্মাই। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয়? ইয়াৰ উত্তৰ হ'ব চি, কলা কালৰি। এইটো শুদ্ধ নহ'ব। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ যত্ত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা। যত্ত্ববিধি যিন্তে খৰ সলনি মদিনেশ থাকে। ইয়াত ডি নম্বৰত যিন্তে খৰ সলনি মদিনেশ, যেনে পৰিষ্কাৰ, এইটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হ'ল, হাত লৰ শব্দৰ অৰ্থ কি? উত্তৰ বি, চোৰ স্বভাৱৰ হ'ল হাত লৰ শব্দৰ অৰ্থ। নেক্সট কুৱেশ্যনটো হ'ল, অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা? উত্তৰ এ, 21টা হ'ল অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ নিৰ্দিষ্টবাচক প্ৰত্যয়টো বাছি উলিওৱা। উত্তৰ চি, লোন জেবা হ'ব নিৰ্দিষ্টবাচক শব্দ। নিৰ্দিষ্টবাচক শব্দ মানে বুজায় বিশেষ্য, বিশেষণ, সংজ্ঞাবাচক আদিৰ পিছত বহুৱা শব্দ। নেক্সট কুৱেশ্যনটো হ'ল, উদ্যোগচাৰণ = উচ্চাৰণ। এই সন্ধিটো কোন প্ৰকাৰৰ সন্ধি? উত্তৰ বি, ব্যঞ্জন সন্ধি, কাৰণ ইয়াত উত্তৰ বেজান্তৰ সলনি প্ৰথম চ বহিছে। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ শুদ্ধ বাক্যটো বাছি উলিওৱা। দি আছে, এ, তোমাৰ মা এগৰাকী সাধুৰী মহিলা। বি, তোমাৰ মাৰা এগৰাকী সাধুৰী মহিলা। চি, তোমাৰ মাক এগৰাকী সাধুৰী মহিলা। আৰু ডি, তোমাৰ মাৰাই এগৰাকী সাধুৰী মহিলা। চি আৰু ডি নহ'ব, কাৰণ ইয়াক মাক আৰু মাৰাই দিয়া আছে। এও নহ'ব, শুদ্ধ হ'ব বি, তোমাৰ মাৰা এগৰাকী সাধুৰী মহিলা। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ শুদ্ধ খৰ সন্ধিটো বাছি উলিওৱা। ইয়াক শুদ্ধ খৰ সন্ধি হ'ব চি, অনুযোগ এখন অন্বেষণ। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ নত্যবিধি অনুসৰি শুদ্ধ হোৱা শব্দটো বাছি উলিওৱা। ইয়াত এ, ৰাৱণ শব্দটো শুদ্ধ হ'ব, কাৰণ আমি নত্যবিধিৰ দ্বিতীয় সূত্ৰটোত পাইছিলোঁ যে ৰি বা ৰৰ পাছত যিটো ৱাব্য থাকে আৰু ৱাব্যৰ পাছত ন বা মধ্যাহ্ন থাকে, তেন্তে ইয়াক নত্যবিধি বুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল, মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে? উত্তৰ এ, মাতৃভাষা শিক্ষণৰ 4টা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা হ'ল মাতৃভাষা শিক্ষণৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যনটো হ'ল, সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়? উত্তৰ এ, কথন আৰু লিখনক সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশল হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল, মাতৃভাষা হ'ল ব্যক্তিৰ ডেছ। উত্তৰ, মাতৃভাষা হ'ল ব্যক্তিৰ প্ৰথম ভাষা। নেক্সট কুৱেশ্যনটো হ'ল, উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত? উত্তৰ এ, আৰোহী পদ্ধতিৰে উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান দিয়া উচিত। নেক্সট কুৱেশ্যনটো হ'ল, গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে? উত্তৰ এ, ছাত্ৰ ছাত্ৰীৰ ভাষা জ্ঞান বৃদ্ধি কৰা হৈছে গদ্য শিক্ষণৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যনটো হ'ল, মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ'ল? উত্তৰ চি, পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হ'ল, অসমীয়া ভাষাৰ মূল কি?
বা অসমীয়া কোন ভাষাৰ পৰা উৎপত্তি হৈছে? উত্তৰ এ ভাৰতীয় আৰ্য ভাষাৰ পৰা অসমীয়া ভাষা উৎপত্তি হৈছে বা অসমীয়া ভাষাৰ মূল হ'ল ভাৰতীয় আৰ্য ভাষা। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ প্ৰথম সাহিত্যক নিদৰ্শন কি? উত্তৰ বি চৰ্চা গীত হ'ল অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন। আৰু যদি সোধে চৰ্চা গীতসমূহ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল? উত্তৰ হ'ব নেপালৰ পৰা চৰ্চা গীতসমূহ উদ্ধাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে? উত্তৰ চি বহুতো উপভাষা থাকিব পাৰে। নেক্সট কুৱেশ্যনটো হ'ল কোনটো আঞ্চলিক ৰূপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে? উত্তৰ এ শিৱসাগৰ আঞ্চলিক ৰূপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে। নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন? ইয়াত দিয়া পৰিজাত হৰণ হ'ল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট। নেক্সট কুৱেশ্যনটো হ'ল তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন? উত্তৰ হ'ব বি মাধৱদেৱে তেজৰে কমলাপতি বৰগীতটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল? আমি সকলোৱে জানো যে কীৰ্তনপ্ৰতি শংকৰদেৱে ৰচনা কৰা গ্ৰন্থ। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ বি পদ্মনাথ গোস্বামী বৰুৱা হ'ল অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি। নেক্সট কুৱেশ্যনটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি? উত্তৰ এ মোৰ জীৱন সোৱৰণ হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনী। নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? উত্তৰ এ প্ৰতিমা হ'ল চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথি। নেক্সট কুৱেশ্যনটো হ'ল হেম বৰুৱা কোন যুগৰ কবি আছিল? উত্তৰ ডি হেম বৰুৱা আধুনিক যুগৰ কবি আছিল। নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি? উত্তৰ বি মৰমৰ দেউতা হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাস। নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম হৈছে? উত্তৰ ডি বনৰ ফৰিংৰ ৰং হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলন। নেক্সট কুৱেশ্যনটো হ'ল ব্যাকৰণ শিক্ষাৰ মুখ্য উদ্দেশ্য কি? উত্তৰ ডি শিকাৰুৰ কৰ্তা আদান প্ৰদান ক্ষমতা বিকাশ কৰা হৈছে ব্যাকৰণ শিক্ষাৰ মূল উদ্দেশ্য। আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ বিশিষ্ট সৰ্দনী কেইটা? এই কুৱেশ্যনটো এনচাৰ আপোনালোকৰ কাৰণে ৰাখিলোঁ। ইয়াৰ এনচাৰ কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিবা। আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিয়া। আৰু আমাৰ ভিডিঅ' ইয়াক শেষ কৰিলোঁ। ধন্যবাদ।